সো হাই এভৰিৱান, ৱেলকাম টু মাই স্মিতা হুন ব্লগছ। আপোনালোক সকলোকে মোৰ ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে আৰু ময়ো বহুত বেছি ভালে আছোঁ। ভিডিঅ'টো একদম ৰাস্তাৰ পৰা আৰম্ভ কৰিছোঁ দেই, শেষলৈকে চালে গম পাব মই ক'লৈ গৈ আছোঁ। আৰু এই আছে পাৰ্কিং। চ' লেটছ গো ভিডিঅ' ষ্টাৰ্ট। আপোনালোকক সকলোকে মোৰ ব্লগলৈ স্বাগতম জনাইছোঁ। আগতে আচলতে এণ্ট্ৰিটো দি থৈয়ে দিছোঁ, কি কয় মানুহৰ ভিৰ দেখি গম পাইছেনে মই ক'লৈ আহিছোঁ। এই গেটৰ সন্মুখভাগ দেই। আৰু এতিয়া নামনি অসমত কি হৈ আছে, ৰাসৰ ছিজন নহয় জানো, আৰু ৰাস চাব নগ'লেতো আধৰুৱা লাগি থাকিব মনটো। সেয়েহে মই গৈছিলোঁ গুৰিহাটীলৈ, আৰু গুৰিহাটীৰ ৰাস খুব সুন্দৰ হৈছিলে। আৰু আপোনালোকে গৈছেনে বাৰু গুৰিহাটীৰ ৰাসত? মই একদম 15 বছৰৰ পিছত গুৰিহাটী ৰাসলৈ গৈছিলোঁ। বহুত বছৰৰ মূৰত ভাল লাগিল সঁচাকৈ গৈ। আৰু তাত নতুন বস্তু এটা এক্সপিৰিয়েঞ্চ কৰিব গৈ আছিলোঁ আচলতে। আপোনালোকে ভিডিঅ'টো এণ্ডলৈ চাই থাকিব, তেতিয়ালৈ গম পাব কি বস্তু আচলতে। গতিকে ৰাসলৈ আহিম আৰু আপোনালোকক মূৰ্তিভাগ নেদেখুৱাম, এইটোতো হ'ব নোৱাৰে নহয় জানো, আধৰুৱাই লাগিব ৰাসৰ। তেন্তে এয়া হৈছে মূল মঞ্চভাগ, আৰু মূল মণ্ডপভাগৰ পৰাই আৰম্ভ কৰিছোঁ। আপোনালোকে এই মূৰ্তিভাগ, আৰু যদি আপুনি ঘৰৰ পৰা ৰাস চাই আছে মানে মোৰ এই ভিডিঅ'টো, তেতিয়াহ'লে মোৰ লগতেও আপোনালোকে ৰাসলীলা দৰ্শন কৰক। সকলো মূৰ্তিয়ে আচলতে এনেকৈ তেওঁলোকে ধুনীয়াকৈ সজাই পৰাই থৈ দিছে। গতিকে আপোনালোকেও চাওক মোৰ ভিডিঅ'টিৰ জৰিয়তে। অৱশ্যে গোসাঁইবোৰ আচলতে কাৰেণ্টত দিয়া নাই, আৰু যদি দিলেহেঁতেন আৰু বেছি ভাল লাগিল হয়। নাজানো কিয় এইবছৰ দিয়া নাই দেখোন কাৰেণ্টত যদি দিলে হয় খুব বেছি ভাল লাগিল হয়। আৰু এয়া হৈছে শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ মূল মণ্ডপভাগ। দেখিছেনে ইমান ধুনীয়াকৈ তেওঁলোকে সজাই পৰাই ৰাখিছে, খুব বেছি ভাল লাগিছে দেই। আৰু এয়া হৈছে আমাৰ মৰমৰ হিয়াৰ আমঠু জুবিনদাৰ, তেওঁলৈও শ্ৰদ্ধাঞ্জলি আগবঢ়াই কিনে এনেকৈ তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু কি ক'ম তেওঁৰ কথাটো ক'লেও শেষ নহ'ব, কিন্তু এটাই ক'ম, তেওঁ য'ত আছে ভালে কুশলে থাকক, সেয়ে বিচাৰোঁ। আৰু তাৰপিছত আহিলোঁ আমি, তাতে আছিলে মেলা, আৰু মেলা চালোঁগৈ অলপ। কিন্তু মোৰ বহুত বেছি ভয় লাগে আচলতে এইবোৰ চকৰিত এনেকুৱা ধৰণৰ বস্তু উঠিবলৈ। আৰু কোৱা শুনিছোঁ তাত হেনো চাইনো কৰিব লাগে, মানে মানে তাত যাতে উঠিছে বেলেগে যাতে মানে জোৰ কৰি উঠিওৱা নাই, তেনেকুৱা ধৰণৰ। ইমানবোৰ ৰিস্ক লৈনো কিয় উঠো নহয় জানো, সেইবাবে বাৰু একো নাই, বেলেগৰ চাইয়ে এনজয় কৰিলোঁ। আৰু চাৰিওফাল আপোনালোকক দেখুৱাইছোঁ। আৰু মই বহুত টাইম হ'ল ওলোৱাই নাছিলোঁ নহয়, আৰু এয়া বন্ধুৰ লগত গৈছিলোঁ মানে, তাকে আপোনালোকক অকণমান সাৰাংশ দেখুৱাই দিছোঁ দেই। আৰু সিহঁতে বহুত বেছি লাজ কৰে আচলতে, কেমেৰা ফ্ৰেণ্ডলি নহয়, সেয়েহে অলপ মানে মই ক্লিপবোৰ মানে ৰাখি থৈ দিছিলোঁ, কিন্তু এই গম নোপোৱাকৈ। আৰু মোৰ লুকটো আপোনালোকক দেখুওৱা নাই, আহক অলপমান ভিডিঅ' ক্লিপ দেখাওঁ মোৰ লুকটো। এয়া হৈছে মোৰ লুক, কেনেকুৱা লাগিছে জনাব। আৰু ইয়াৰ লগৰ কেইটা আৰু চকুৰিটো, ইহঁতক এটা এটাকৈ আচলতে চিনাকি কৰাই মই জোকাই আছিলোঁ দেই। ইয়াতে খুব বেছি লাজুক আপোনালোকে সেইটো, আৰু বহুত বেছি ভাগৰ লাগিল, সেয়েহে ৰাস চাব আহিছোঁ। খোৱাটো মেইন নেকি, সেয়ে ফাৰ্ষ্ট খালোঁ পকৰি, সেয়া আপোনালোকক দেখুৱাইছোঁ। খুব বেছি ভাল পোৱা দেই পকৰি, যদি আপোনালোকে ক'ব বিচাৰে পকৰি খুৱাব মোক। আৰু মই যে গৈছিলোঁ নতুন বস্তু এটা এক্সপিৰিয়েঞ্চ কৰিব গৈ আছোঁ ৰাসত, গুৰিহাটী ৰাসত বুলি। আৰু সেয়া আছে শামুক। জীৱনত খাই কেতিয়াও পোৱা নাছিলোঁ, কিন্তু খাব এটা মন আছিলে, আৰু খাই অৱশ্যে বেয়া লগা নাই, সঁচাকৈ বহুত বেছি ভাল লাগিছে। আৰু
মই ইমান বেছি খাব নাজানো কেনেকৈ খায়, কিন্তু শিকাই দি আছিলে। আৰু এখেতে দেখিছেনে পূৰা একদম খাই আছে। মই প্ৰথমতে জনা নাছিলোঁ, তাৰপিছত দ্বিতীয়বাৰ আচলতে শিকাই দিওঁতেহে মই ট্ৰাই কৰি আচলতে চালোঁ। আকৌ তাৰপিছত আমি কণী আৰু ঘুগুনি অৰ্ডাৰ দি দিলোঁ। তাৰপিছত আকৌ দিলোঁ আমি বিৰিয়ানী। তাৰপিছত খাই বৈ লগৰকেইটাৰ লগত অলপমান আড্ডা মাৰি আকৌ ঘৰলৈ বুলি মিঠাই অলপ পেকিং কৰি গোটেইকেইটাই ঘৰলৈ গুচি আহিলোঁ। কিন্তু আজিলৈ আহিছোঁ লেপৰ আপডেট। বাই।